মৰ্নিং বন্ধু কল্পনাৰ এবাৰ স্বাগতম জনালোঁ মই অন্য এটি নতুন ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত আজি বেলেগতকৈ বেলেগ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। আজি মই ঘৰতে বনাম ভিডিঅ'টো, কোনো বাহিৰত যোৱা ভিডিঅ' নহয়। আৰু আজি ঘৰত মোৰ এখন সৰুকৈ কিবা আছিল, তো আগলৈকে গৈ থাকক আৰু দেখি থাকক মোৰ কি আছে সৰুকৈ, সেয়ে দেখাই দিওঁ। ইফালেৰে যাব লাগিব। এইবিলাক খৰি, বাৰিষাৰ টাইমত খৰিৰ অলপ কষ্ট হয় ন। ইয়াতে কচু বইলিং কৰি আছোঁ, এয়া গাহৰিৰ কাৰণে খাদ্য। আৰু এইবিলাক খৰিবিলাক ক'বলৈ ইফালেৰে গৈ সেইটো নিশ্চয় দেখিবলৈ পাইছে। আৰু মই পঢ়াৰ বাহিৰেও ঘৰত বেলেগ এটা কিবা ইনকাম কৰিব পাৰোঁ নেকি বুলি ভাবি ইয়াক আৰম্ভ কৰিছোঁ। আৰু চাই লওঁ পিছলৈ ছাকচেছ হ'ব পাৰোঁ নে নাই। আৰু কষ্ট বহুত হয়, কিন্তু এয়া গাহৰি, মই সৰুকৈ গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ। ইয়াকশ্বেয়াৰ প্ৰজাতিৰ হয়, এই দুইজনী মাইকী পোৱালি হয়। ইহঁতৰ বয়স প্ৰায় 2 মাহ 6 দিনমান হ'ল মোৰ ইয়াত ফাৰ্মত। আৰু সৰুতে 1 মাহ 15 দিন পিছত লৈ আনিছিলোঁ মই, আৰু মোৰ ফাৰ্মত 2 মাহ 6 দিন হ'ল। আৰু এজনী সৰু পোৱালি, ইজনী খুব ভয় কৰে। সৰু পোৱালি লৈ আনিছিলোঁ, এই বুঢ়টো লৈ গৈছিল হেৰি কাৰণে। তাৰপিছত বুঢ়ৰ হৈ এটা গাহৰি পোৱালি পালোঁ মই। এইটো এটা মোৰ বুঢ়, সৰু হৈছে বৰ্তমান। সিহঁতৰ লগতে একেলগে আনিছিলোঁ, খুব ধুনীয়া, ভাল লগা। চাগে গৰম লাগিছে সেইকাৰণে দানা দিয়া পাত্ৰতে টোপনি মাৰি আছে। এইজনী হ'ল মাইকী। গৰম হ'ব আৰু একবাৰ পোৱালি দিছিলে, পোৱালি বিক্ৰী কৰিলোঁ। ইয়াৰ 9টা পোৱালি দিছিলে, 9টাৰে 2টাই বিশেষ মই গঁৰাল নিৰ্মাণ কৰিব পৰা নাছিলোঁ, সেয়েহে 2টাটো সেনেকৈ মাৰা গ'ল অলপ কিবা কিবি কৰি। আৰু এতিয়া অলপ দিন আগত শীত আহিছিলে, শীত অহাৰ পিছত বৰ নোহোৱাৰ কাৰণে শীতটো দিব নোৱাৰিলোঁ, আৰু স্বাস্থ্যটো ইমান ভাল হোৱা নাছিল। এতিয়া অলপ স্বাস্থ্যটো আহিছে, এতিয়া শীত আহিলে দি দিম ইয়াক। শীত আহিব আৰু 2 সপ্তাহমান পিছত শীত আহিব। আৰু এনেকৈ কিছু টকা পইচা উপাৰ্জন কৰিব পাৰোঁ নেকি বুলি ভাবি এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। আৰু এই গঁৰালটো নিৰ্মাণ কৰোঁতে কিমানটো মোৰ খৰচ হ'ল, আৰু গাহৰি পোৱালিকেইটা আনোতে কিমানটো মোৰ দাম পৰিল, সেই ভিডিঅ' মই বেলেগকৈ বনাম। আৰু গাহৰিৰ বাহিৰেও আমি ঘৰৰ আইতা আৰু ভণ্টি মই মিলি ছাগলী ফাৰ্ম এখন কৰিম বুলি ভাবিছোঁ। পিছত কি হয়। আৰু এতিয়া ছাগলী ফাৰ্মখন হ'বলৈ আৰু বহুত দিন বাকী আছে, কিন্তু এই ফাৰ্ষ্ট টাইম গাহৰিকেইটাকে ভালকৈ হেৰি কৰিলোঁ। ছাগলী ফাৰ্ম কৰিবলৈ হ'লে বহুত অলপ টকা পইচাৰ হেৰি দৰকাৰ হয়, আৰু মানুহটো অলপ লাগি থাকিব লাগে। কাৰণ বাৰীত তামোল পাণবিলাক আছে ন, তামোল পাণবিলাক চব নষ্ট কৰি দিয়ে। আৰু সেয়েহে কিছু পলমকৈ ফাৰ্মখন ষ্টাৰ্ট কৰিম ছাগলীৰ। আৰু এতিয়া বৰ্তমান গাহৰিৰে ষ্টাৰ্ট কৰিছোঁ। ইহঁতক মই দানা পানী বুলি ক'লে, গাহৰিখিনিক দানা পানী বুলি ক'লে মই ধানৰ মল দিওঁ, আৰু চাপৰ অলপ মিক্স কৰি, আৰু কচু ঘৰতে আছে আমাৰ, বাহিৰত ল'ব যাব নালাগে, সেইকাৰণে ইমান এটা কষ্ট নহয়। আৰু বাহিৰত যদি কচু ল'ব যাব লগা হয়, তেতিয়াহ'লে বহুতখিনি কষ্ট হয়, কাৰণ বহুত দূৰত আমাৰ ইয়াতে ঠাইবিলাক ওখ। আমাৰ ঘৰটো পাহাৰৰ ওপৰত, যেনেকৈ টিলা আৰু এনেকুৱাকৈ সেইটোৰে মেইন ৰাস্তা এইটো উগুৰি ইফালে 6 গাঁৱৰ পৰা আহি এইফালে উকিয়াম। এয়া আমাৰ ঘৰ, ইয়াতে আমাৰ ঘৰ। আৰু তামোল পাণ ৰোপণ কৰিছিলোঁ, সেইবিলাক সৰুকৈ কেইজোপামান ৰুইছিলে এইবাৰ।
হ'ব নেকি 26 জোপামান ৰুইছিলোঁ। ভাল হৈ থাকে নাথাকে এইটো নাজানো। আৰু গাহৰিবিলাকক পোহৰৰ বাবে লাইটৰ ব্যৱস্থা কৰিছোঁ। এতিয়া সদ্যহতে মোৰ 3টা ৰুম আছে আৰু 2টা ৰুম দৰকাৰ হৈ আছে। পইচা পাতিৰ অসুবিধাৰ কাৰণে 2টা ৰুমটো বনাব পৰা নাই। আৰু ইহঁতে অলপ লেতেৰাকৈ থাকে, কাৰণ খাই আৰু ইয়াতে হাগি দিয়ে, ইমান দূৰত নাযায়। সেইজনী অলপ চাফা কৰি থাকিব জানে। ইহঁতক ছেফটিৰ বাবে পটাছ ইউজ কৰিব লাগে। পটাছেৰে অলপ কম পৰিমাণে পটাছেদি গা ধুৱাই থাকিব লাগে। সপ্তাহত 2 দিন কৰি হ'লেও 3 দিন 4 দিনৰ মূৰে মূৰে একবাৰকৈ দি থ'ব লাগে, কাৰণ বীজাণু থাকে না বহুতখিনি। আৰু বাহিৰৰ পৰা আহি পেলাই ডাইৰেক্ট গা পা নোধোৱাকৈ ফাৰ্মত প্ৰৱেশ কৰিব নালাগে, কাৰণ বাহিৰা মানুহ আহিব দিব নালাগে। এতিয়া লখিমপুৰ ধেমাজিৰ ফালে বহুতখিনি গাহৰিৰ বেমাৰ আহিছে বুলি গম পাইছোঁ। আফ্ৰিকান স্বাইন ফিভাৰ বুলি শুনি আছোঁ নিউজ লাইভত বা সংবাদ মাধ্যমৰ জৰিয়তে বহুতখিনি গম পাই আছোঁ। আৰু সেনেকুৱাকৈ বেমাৰ আহিলে বা গাহৰি বাচিবৰ অলপ অসুবিধা হয়। আৰু মই আশা কৰোঁ মোৰ ফাৰ্মত যাতে নাহে, কাৰণ মই বহুতখিনি পাৰা পৰ্যন্ত মই ইয়াত লেতেৰা পেতেৰাকৈ প্ৰৱেশ কৰিব নিবিচাৰোঁ। আৰু যিখিনি পাৰোঁ মই চাফ চিকুণ কৰি ৰাখোঁ। আৰু ইয়াতে পানীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে দানা দিওঁ, ইয়াতে পানী আছে। আৰু মহৰ বাবে অলপ কিবা কিবি হেৰি কৰি দিওঁ, সিহঁতে মৰম লগাব আৰু। বহুতখিনি কম হেৰিৰে ষ্টাৰ্ট কৰিছোঁ, যাতে মই সফলতা হ'ব পাৰোঁ। সেয়াই কামনা কৰিব আপোনালোকেও, নে কি কয়? আৰু সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব, কাৰণ ডাঙৰৰ পৰা সৰু হ'ব নোৱাৰি। সৰুৰ পৰা পালন কৰি কৰি ডাঙৰ কৰিব চেষ্টা কৰিব লাগিব, তেতিয়াহে মানুহ হ'ব পাৰি। বেকাৰ এনে ঘৰত থাকি লাভ নাই। যিকোনো নহওক কাম কৰিব পাৰিব লাগে, এনে থাকিব নালাগে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ। আৰু আজি বাহিৰত ক'তো যোৱা নহ'ল, আৰু ঘৰতে মই কৰা কিছুমান কামৰ ভিডিঅ' এতিয়াৰ পৰা আহি থাকিব। আৰু যদি আপোনালোকে ভাল পালে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰিব। আৰু মই একেবাৰে গাহৰিৰ বিষয়ে নাজানো, তথাপিও মই যিখিনি পাৰোঁ মোৰ ঘৰুৱা থলুৱা আইডিয়াৰে মই কৰিম বুলি ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ পোহাও আছে, কাৰণ মই ডাইৰেক্ট গাহৰিটো লাগিব নোৱাৰোঁ। মই পোহাটো পঢ়ি থাকিব লাগিব, কাৰণ আজিকালি জানে দেখোন, শিক্ষা নহ'লে কামবিলাক সকলোৱে মানে শিক্ষাৰে আজিকালি দুনিয়াখন। শিক্ষা নহ'লে মানে নিজৰ টেলেণ্ট নহ'লে একো কাম কৰিব নোৱাৰি। টেলেণ্ট লাগিব আৰু শিক্ষাও লাগিব আৰু নিজৰ জ্ঞান লাগিব, বহুতখিনি দৰকাৰ হয়। কাৰণ এজন সুস্থ সবল মানুহ হৈ জীয়াই থাকিবলৈ টকা পইচাৰ প্ৰয়োজন হয়। যদি মানুহটো টকা পইচাৰ অভাৱ হয়, তেতিয়াহ'লে মূৰত টেনশ্যন সোমাই থাকে। সেনেকুৱা ধৰণৰ বহুতখিনি কথা আহি পৰে। সেয়েহে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।